নমস্কাৰ, আমি আহিলোঁ আজি বাতিপুৰীয়াৰ ছৈয়দুৰ ৰহমানৰ ছাৰৰ ঘৰলৈ। তেখেতে এজন মানে সাঁচীৰ লগত জড়িত সমাজকৰ্মীও, তেখেত শিক্ষকো কৰে আৰু তেখেত মানে বহুত বিভিন্ন বঁটাপ্ৰাপ্ত। আৰু তেখেতৰ ঘৰত আহি আজি আমি গোটেই বাগানখন পৰিদৰ্শন কৰিলোঁ। বহুত সুন্দৰকৈ তেখেতে সাঁচীৰ গছখিনি ৰোপণ কৰিছে। তেখেতে দুষাৰ ক'ব। আচলতে মোৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁও অন্তৰ্গত বাতিপুৰীয়াত। মই এজন শিক্ষক যদিও মই মানে এই মোৰ বৃত্তি কৃষি বুলিও ক'ব পাৰি, যিহেতু মোৰ বহুত বাগান আছে। এই বাগানৰ মাজে মাজে প্ৰায় 3 লাখ সাঁচি গছ, 11,000 পৰা 12,000 মান তামোল গছ, চন্দন, আপোনাৰ তিতাচপা, মেহগনি ইত্যাদি মই ৰোপণ কৰিছোঁ। কিন্তু তামোল গছখিনি মই বাগানৰ ড্ৰেইনত ৰোপণ কৰিছোঁ। আৰু সাধাৰণতে কি হৈছে, আমাৰ অসমত যদি এজন মানুহে একঠা মাটিতো সাঁচি গছ লগায়, সেই মানুহজনৰ একদম ধনী মানুহ। আৰু কিয়নো একঠা মাটিত যদি আপোনাৰ 400 বা 500 লগাই থয়, 30 বা 40% গছ 10 বছৰত আপোনাৰ 5 লাখ 6 লাখ টকা হ'ব। আৰু ইচ্ছা কৰিলে 2 বছৰ পিছৰ পৰাও আপোনাৰ প্ৰডাকশ্যন পায়, কিয়নো গুটি লাগে। গুটি এটা পুলিৰ দাম নাৰ্চাৰী গ'লে 5 টকা 6 টকা 10 টকালৈকে বিক্ৰী হয়। গতিকে সাঁচি খেতিৰ নিচিনা একদম লাভজনক খেতি নাই। আৰু আপোনালোকে এটা কথা নাভাবিব যে সাঁচি খেতি বোলে মাল নধৰা, আমাৰ ইয়াত সাঁচি খেতি নকৰে, সেইটো কথা নহয়। আচলতে নেচাৰেলি ইনফেক্টেড হ'লে ভাল, কিন্তু নেচাৰেলি ইনফেক্টেড নহ'লেও আপোনালোক গছ বনাওক। আজিকালি ইনকুলেশ্যন পদ্ধতি আছে, মেডিচিন ভৰাই আপোনাৰ কৃত্ৰিম উপায়েৰে মাল তৈয়াৰ কৰিব পাৰি, তাতো আপোনাৰ বহুত লাভ আছে। গতিকে আমাৰ যিবিলাক ফেচবুক ফেন বা হওক, আমাৰ আমাৰ নিবনুৱা যুৱক যুৱতীসকলে এটাই কথা কৈছোঁ, আপোনালোকে দেউতাৰ মাটি সম্পত্তি নাই বুলি নক'ব, একথা হ'লেও নিশ্চয় আছে, কাৰোবাৰ হয়তো এজনহে নাই। গতিকে এইবিলাকে আপোনালোকে সাঁচি গছ ৰোপণ কৰক। আৰু আপোনালোকৰ ল'ৰা ছোৱালী পঢ়া শুনা বা বিয়া বাৰুৰ পৰা কোনো চিন্তাই কৰিব নালাগে। আপোনাৰ 10 বছৰৰ ভিতৰতে সকলো হৈ যাব। আৰু সাঁচি গছ এবাৰ ৰোপণ কৰাৰ পিছত আৰু নালাগে, আৰু এইটো হৈয়ে থাকিব অট'মেটিক। এতিয়া লগোৱাৰ পদ্ধতিটো কম জেগাত কেনেকৈ লগাব? আচলতে আমি সাঁচি গছ যেনেকৈ লগাওঁ 2-3 ফুটৰ মূৰে লগাব লাগে। সাধাৰণতে গভৰ্ণমেণ্ট নিয়ম হিচাপে 5 ফুট বা 5.5 ফুট, কিন্তু গভৰ্ণমেণ্টে ডাল নাকাটে। গতিকে আমাৰ মানুহবিলাকে আমি ডাল কাটিব লাগে, ডাল কাটি 2-3 ফুট মূৰে লগাব লাগে। যিহেতু আমি ইমান গভৰ্ণমেণ্টৰ নিচিনা আমাৰ টকা পইচা নাই, গতিকে আমি হয়তো দৰকাৰ হ'লে আমাৰ 4-5 বছৰ পিছত আমি বিক্ৰী কৰিবলগীয়া হ'ব পাৰে। সেই ঘনবিলাক আমি বিক্ৰী কৰি দিলোঁ। সেই পদ্ধতি আমি 2-3 ফুটকৈ আমি লগাম। একঠা মাটিত প্ৰায় 500-600 আৰু বেছিকৈ লগাব পাৰে আপুনি। ঠিক আছে, বহুত ভাল লাগিলে আজি। আপোনাক বহুত ধন্যবাদ। আপুনি ইমান দূৰৰ পৰা আহিছে, আৰু মোৰ ইয়ালৈ আপোনাৰ বিদেশৰ পৰ্যটকো আহে চাবৰ কাৰণে, আৰু নিবনুৱা বহুত যুৱক যুৱতী আহে। মই বহুত স্কুল কলেজবিলাকতো এইবিলাক আপোনাৰ নামঘৰ এইবিলাক সাঁচি পুলি লগাই দিছোঁ, হাজাৰ সাঁচি পুলি লগাই দিছোঁ। কোনোবা যদি ইচ্ছা কৰে আহিব, মই অলপ সহায়ো কৰিম। ধন্যবাদ ছাৰ, আপুনিও ইমান ধুনীয়াকৈ আমাক দেখুৱালে বাৰীখন, ভাল লাগিলে। বৰ ডাঙৰ কথা এইটো, মাটি অপচন মাটি অকণমান ক'ব নালাগে। আমাৰ মানুহে কি কৰে, নলগাই। ড্ৰেইনতে সাৰটো থাকে। এই 3জোপা গছত কিমান মাল আছে, আৰু এই 10 বছৰত কিমান টকা হৈছে। সেইটো বহুত ইণ্টাৰেষ্টিং কথা, কিমান সঁচাকৈ হয় নহয়? হয়, এইবোৰ গছে কোটি টকা মানে কাম দিয়ে। ব্ৰইলাৰবোৰ এই মাজতে অলপ আছিলে, এই এবছৰমান খোৱাৰ পিছত দিছোঁ। জিৰণি ঘৰ, ইয়াতে কৰ্মচাৰী থাকে চাগে ন?
এইটো বাঁহৰ শালৰ নি কিমান বছৰ আগত কৰিছে এইটো এইটো বেছি দিন হোৱাই নাই, এইটো 1.5 বছৰমান মাল বেছি হৈয়ে গ'ল। বাঁহৰ শাল মৰা ন কেইজনমান মাৰিছে বাঁহৰ শাল এইখিনি 3-4 মাহ এইটো টেষ্টিঙৰ কাৰণে চাইছে দ মাটিবিলাক মোৰ দ মাটি পুতি পেলাই ৰুলে মানে খুব সোনকালে হয়। প্ৰথমতে এই পৰ্যায় কাটি লওক, তাৰপিছত আপুনি দীঘল কৰি কাটি কি প্ৰব্লেম একদম ইজি আপুনি কাটি হ'ব। এইটো কাট খাব, এইটো যে দেখিছে এইটো এইটো খালি এখন বেকা হৈ আছে। মেচিন বৰাবৰ কাটে এনেকৈ হৈছে কাৰণে অকণ দেৰি মেচিন বহাব সেইটোৱে মানুহ উঠি কাটিব দৰকাৰ নাই। ধুনীয়াকৈ হৈ গৈছে বনাইছোঁ কৰিলোঁ খুব কম সময়তে বহুত গছ কাটিব পৰা যায়। মানে ঘনকৈ লগোৱা হৈছে যদিও গোবৰটো সোমাই আছে কাটি দিব লাগে। হয় শুকাই ল'ব এনেকৈ মাৰিলেতো মাৰিছোঁ আছে আছে চিনেমা এক্টৰবিলাকৰ সৰু এইটো কাম কৰে। হয় 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 এইফালে যাব পৰা যাব নাই এই গুগল মেপ লাগিব ইয়াত ওলাই যাবলৈ সোমাই যোৱাৰ পিছত মেপ লাগিব ওলাই যাবলৈ কোনফালেদি সোমালে কোনফালে ওলালে এতিয়া একো ধৰিব পৰা নাই। ক্লাছ অন খৰচ 5টা লৈ যাব লৈ যাম একদম ক্লাছ অন